আজি আমাৰ পথাৰত ধান কাটি হৈ যাব। এয়া আমাৰ নবৌ আৰু লগতে আছে আমাৰ মাহী আৰু মহা আছে। সেয়েহে দেউতাৰে ক'লে আজিতো পথাৰত ধান কটা হৈ যাব, সেইকাৰণে ক'লে এটা হাঁহ মাৰি আৰু ধান কটা মানুহখিনিক ভালদৰে এসাঁজ খুৱাবলৈ। লগতে মোক ভাইটিয়ে অলপ খৰিয়ে হেল্প কৰি দিলে আৰু মই পাখি গুচাত ব্যস্ত হৈ আছোঁ। পাখি গুচা হোৱাৰ লগে লগে মই এপাত বাঁহৰ শিলিৰে হাঁহটোৰ পেটত ভৰাই আৰু ৰেডি কৰিলোঁ কৰিবলৈ। লগতে মোক ভাইটিয়ে একুৰা জুই আনি দিলে আৰু জুইকুৰা আনি দিয়াৰ লগতে মই হাঁহটো কৰিব ৰেডি কৰিলোঁ আৰু ভাইটিয়ে জুইকুৰা আনি জুইকুৰা লগাই দিল। জুইকুৰা লগাৰ লগে লগে হাঁহ পুৰিবলৈ মই ষ্টাৰ্ট কৰি দিলোঁ। আৰু আপোনালোকে এনেকৈ হাঁহ পুৰেনে কমেণ্ট বক্সত জনাবচোন। মই কিন্তু ফাৰ্ষ্ট টাইম হাঁহ পুৰিছোঁ, এনেই আগতে হাঁহ পোৱা নাই, কিন্তু ফাৰ্ষ্ট টাইম পুৰিছোঁ। এতিয়া মোৰ হাঁহ পুৰা হৈ গ'ল। হাঁহ পুৰি ভাবিলোঁ ধান অলপ কাটিম। ধান কাটিবলৈ আহিলোঁ, মুঠিটো বান্ধিব নাজানো, তথাপিও ট্ৰাই কৰিলোঁ। মুঠি এনেকৈ লৈ এনেকৈ বান্ধেনে আপুনি কমেণ্ট বক্সত জনাব। নবৌৱে কোৱাৰ বাবে মই মাংসখিনি বনাবৰ কাৰণে আহি গ'লোঁ, মাংসখিনি মোক বনাব দিয়াৰ কাৰণে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব, যদি বেয়া পায় কমেণ্ট বক্সত জনাব। তেনেহ'লে এতিয়া বাই বাই, নেক্সট ভিডিঅ'ত আৰু লগ পাম আপোনালোকক।